মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি লেসন 2 দা গোল্ডেন টাচ সোণালী স্পৰ্শ নামৰ গল্পটো আৰম্ভ কৰিবলৈ ওলাইছো আশা কৰো তোমালোকে ভাল পাবা চোৱাচোন ইয়াত কি লিখা আছে read the sentences in the boxes বক্সবোৰৰ ভিতৰত থকা বাক্যবোৰ পঢ়া বক্স মানে এই বক্সৰ কথা কৈছে ইয়াৰ তলত এইটো এটা বক্স আৰু এইটো এটা বক্স এই বক্সবোৰত থকা সেন্টেন্সবোৰ বাক্যবোৰ পঢ়িবলৈ কৈছে and আৰু match them with the pictures আৰু ছবিবোৰৰ লগত হিহঁতক মিলাব কৈছে write the name of each character প্ৰতিটো চৰিত্ৰৰ নাম লিখিব কৈছে in the space provided চোৱাচোন এই যে স্পেচ দিয়া আছে স্পেচত হিহঁতৰ কি লিখিব দিছে নামবোৰ লিখিব দিছে এই যে স্পেচ চোৱাচোন এই স্পেচবোৰত হিহঁতৰ নামবোৰ লিখিব লাগিব you may take help from the names in the box given below তলত দিয়া বক্সটোৰ পৰা নামবোৰ সহায় ল'ব পাৰিবা বক্স মানে এই বক্সটোৰ কথা কৈছে চোৱাচোন ইয়াতে কাৰ নাম লিখা আছে শক্তিমান হেৰি পটাৰ ওৱান্ডাৰ ওমেন he is a brave তেওঁ এজন সাহসী loyal বিশ্বাসী and kind young wizard আৰু দয়ালু জাদুকৰ আছিল কোন আছিল এয়া আছিল হেৰি পটাৰ আৰু হেৰি পটাৰৰ ছবিটো হৈছে এইটো ইয়াতে আমি হেৰি পটাৰৰ নামটো লিখি দিম next she is a gorgeous and compassionate superheroine তাই এগৰাকী gorgeous মানে হৈছে সাহসী and compassionate মানে দয়ালু superheroine মহানায়িকা এয়া কোন আছিলে এয়া আছিলে ওয়ান্ডাৰ ওমেন এটা ওয়ান্ডাৰ ওমেন নামটো আমি ইয়াতে লিখি দিলো next he is a superhero তেওঁ এজন মহানায়ক who fights জনে যুদ্ধ কৰে against evil forces বেয়া শক্তিৰ বিৰুদ্ধে to protect humanity মানৱ জাতিক ৰক্ষা কৰিবলৈ এইজন হৈছে কোন এইজন হৈছে শক্তিমান SHAKTIMAN শক্তিমান Let's read the story. গল্পটো পঢ়ো হা The Golden Touch সোণালী স্পৰ্শ Once upon a time এক সময়ত there was a king named Midas Midas নামৰ এজন ৰজা আছিল in ancient Greece প্ৰাচীন গ্ৰীচত He was very rich তেওঁ বৰ ধনী আছিল but unhappy কিন্তু অসুখী আছিল I want more money মোক আৰু টকা বিচাৰো I want more gold মই আৰু সোণ বিচাৰো I want to be the richest king of all time মই সকলো সময় আটাইতকৈ ধনী ৰজা হ'ব বিচাৰো He always look for ways to get money and gold তেওঁ সদায় সোণ ৰূপ টকা আৰ্জন কৰা উপায় বিচাৰি ফুৰিছিল One day এদিন King Midas came across মানে আছে লগ পোৱা a divine spirit ঐশ্বৰিক আত্মা এদিন ৰজা মাইডাছে ঐশ্বৰিক আত্মাক লগ পাইছিল He treated মানে আছে আলপৈচান ধৰা বা হাসুখা কৰা The divine spirit very well ঐশ্বৰিক আত্মাক বৰ ভালদৰে হাসুখা কৰিছিল King ৰজা You have been nice to me. Yes, person. You have. Yak shortcutot. Edore likhe you have. You apostrophe ve. Rosa, you have been nice to me. Tumi mok bhalore byabohar korisa. I am pleased. Moi hontusto hoisu. I am. Yak shortcutot. Edore I apostrophe am likhibo pari. I want to grant you
one wish as a reward. আৰু মই পুৰস্কাৰ হিচাপে এটা তোমাৰ ইচ্ছা পূৰণ কৰিব বিচাৰো. Say, কোৱা. What your wish is? তোমাৰ ইচ্ছা কি? Thank you, Divine Spirit. ধন্যবাদ, ঐশ্বৰিক আত্মা. I wish whatever I touch would turn into gold. মই ইচ্ছা কৰো যিয়ে মই স্পৰ্শ কৰো হেতু সোণলৈ পৰিণত হওক. Are you sure? তুমি নিশ্চিত নে? This wish may lead to trouble. এইটোৱে তোমাক বিপদত পেলাব পাৰে. If my wish is fulfilled, যদি মোৰ ইচ্ছা পূৰণ হয়, I will get a lot of gold. মই বহুতো সোণ পাম. I will be the richest king. মই আটাইতকৈ ধনী ৰজা হ'ম. Please grant me this wish. অনুগ্ৰহ কৰি মোৰ ইচ্ছাটো পূৰ কৰক. As you wish. তুমি ইচ্ছা কৰা ধৰণে হ'ব. As the king insisted. Insisted মানে জোৰ কৰা. ৰজাই জোৰ কৰা ধৰণে the divine spirit, ঐশ্বৰিক আত্মাই granted him the wish. তেখেতৰ ইচ্ছাটো পূৰ কৰিছিল. King Midas was very happy to get his wish fulfilled. ৰজা মাইডাছে খুব সুখী হৈছিল তেখেতৰ ইচ্ছাটো পূৰ হোৱাৰ বাবে. He wanted to test his magical power. তেখেতৰ ঐশ্বৰিক শক্তিটো টেষ্ট কৰিব বিচাৰিছিল. Let me touch this stone. এই শিলটো মই চুই দিওঁ. As soon as মানে লগে লগে King Midas touched the stone, it turned into gold. ৰজা মাইডাছে শিলটো চুই দিয়াৰ লগে লগে সোণলৈ পৰিণত হ'ল. Wow! Unbelievable! অবিশ্বাসযোগ্য. The stone has turned into gold. শিলটো সোণলৈ পৰিণত হৈছে. Let me touch other things too. মই আন বস্তুবোৰো চুই দিওঁ. Whatever the king touched turned into gold. ৰজাই যি বস্তুৱে চুইছিল সোণলৈ পৰিণত হৈছিল. Unfortunately, দুৰ্ভাগ্যজনকভাৱে, the king could not even eat or drink. ৰজাই কোনো খাদ্য বা পানীজাতীয় খাদ্য গ্ৰহণ কৰিব পৰা নাছিল. Everything he touched, তেখেতে যিয়ে স্পৰ্শ কৰিছিল, turned to gold immediately. আৰু লগে লগে সোণলৈ পৰিণত হৈছিল. Oh no! Oh নহয়! What have I done? মই কি কৰিলো? My food has turned into gold. মোৰ খাদ্য সোণলৈ পৰিণত হ'ল. I cannot. চোৱাচোন. CANNOT ইয়াক শৰ্ট ফৰ্মত এইদৰে লিখিব পাৰি. I cannot even eat. আনকি মই খাদ্য খাব নোৱাৰো. The king went to the garden. ৰজাই বাগিচালৈ গৈছিল. He saw, তেখেতে দেখিছিল, his daughter, তাইৰ জীয়েক, coming towards him, তেখেতৰ ওচৰলৈ আহি আছে. Come, আহা, my child, মোৰ যি, father, দেউতা. They hug মানে হাবতি ধৰা, each other. তেখেতসকলে এজনে আনজনক হাবতি ধৰিছিল. As soon as King Midas touched his daughter, she turned into a statue. Statue মানে মূৰ্তি of gold. ৰজা মাইডাছে জীয়েকক চোৱাৰ লগে লগে বা স্পৰ্শ কৰাৰ লগে লগে সোণৰ মূৰ্তিলৈ পৰিণত হৈছিল. The king was shocked. Shock মানে হতভম্ব. ৰজা হতভম্ব হৈছিল. Alas, দুখ প্ৰকাশ কৰিলে এলাস বুলি কয়. Alas, what have I done? মই কি কৰিলো? I lost my child. মই নিজৰ জীক হেৰুৱালো.
she's just a statue now. তাই এতিয়া মাত্ৰ মূৰ্তিহে চোৱাচোন she's নহয় জানো she is এক short formত she's বুলি লিখে he saw তেখেতে দেখিছিল that everything he touched তেখেতে যিয়ে চুইছিল turn into gold আৰু সোণলৈ পৰিণত হৈছিল the king's happiness turned into disappear মানে নাইকিয়া হৈ যোৱা and he cried loudly ৰজাৰ শোক নাইকিয়া হৈ গৈছিল আৰু খুব জোৰে জোৰে কান্দিছিল the divine spirit heard King Midas crying ঐশ্বৰিক আত্মাই ৰজাৰ কান্দাটো শুনিছিল he appeared before King Midas তেখেত ৰজাৰ মাইডাছৰ সন্মুখত উপস্থিত হৈছিল King Midas ৰজা মাইডাছ you look sad তোমাক দুখত থকা যেন লাগিছে what happened কি ঘটিছে I am in big trouble yes person I am shortcut এইদৰে I apostrophe am বুলি লিখে I am in big trouble মই বিপদত পৰিলো Do you want me to take the wish back তোমাৰ ইচ্ছাটো আকৌ ঘূৰাই লোৱাটো বিচাৰা নেকি Please do অনুগ্ৰহ কৰি কৰক Then go and wash your hands in the river তেতিয়াহলে তুমি হাতখন নদীত ধুই লোৱা You will এছাচোন You will এক short form এইদৰে You apostrophe double L বুলি লিখে Get right off মানে মুক্তি পোৱা the golden touch আৰু তুমি সোণালী স্পৰ্শৰ পৰা মুক্তি পাবা King Midas immediately rushed to the river ৰজা মাইডাছ অতি সোনকালে নদীৰ ওচৰলৈ গ'ল Let me wash my hands first and run to the garden প্ৰথমতে মই হাতখন ধুই লওঁ আৰু বাগিচালৈ দৌৰি যাওঁ The water of the river washed away the golden touch নদীৰ পানীয়ে তেখেতৰ সোণালী স্পৰ্শটো ধুই নিছিল He hurried to the garden তেখেতে বাগিচালৈ তৎক্ষণাত গৈছিল He hugged the gold statue তেখেতে সোণালী মূৰ্তিটো ধৰিছিল of the princess ৰাজকন্যা সোণালী মূৰ্তিটো কথা কৈছে As soon as the king touched it ৰজাই মূৰ্তিটো চুই দিয়াৰ লগে লগে the princess came back to life ৰাজকন্যা আকৌ পুনৰাই জি উঠিল Father দেউতা Oh dear oh অতি মৰমৰ I am so happy that you are back মই খুব সুখী যে তুমি পুনৰাই ঘূৰি আহিলা চোৱাচোন you are ইয়াক কেনেকৈ লিখিব পাৰি you apostrophe re That day onwards সেই দিনাখনৰ পৰা King Midas became a changed person ৰজা মাইডাছ সম্পূৰ্ণ এজন বেলেগ মানুহ Love and happiness are the true wealth মৰম আৰু ভালপোৱা হৈছে আটাইতকৈ বেছি মূল্যৱান They are worth more than gold and money সিহঁত টকা আৰু সোণতকৈ বেছি মূল্যৱান King Midas learned to be happy with what he had ৰজা মাইডাছে শিকিছিল যি আছে তাতে সুখী হ'বলৈ He lived happily thereafter তাৰপিছত তেখেত সুখীভাৱে জীৱন যাপন কৰিছিল ছাত্ৰ-ছাত্ৰীসকল এইফালে মন কৰাচোন এতিয়া মই সম্পূৰ্ণ গল্পটো অসমীয়াত তোমালোকৰ সুবিধাৰ কাৰণে ট্ৰান্সলেট কৰি দিলো চোৱাচোন এসময়ত প্ৰাচীন গ্ৰীচত মিডাছ নামৰ এজন ৰজা আছিল বৰ ধনী আছিল যদিও অসুখী আছিল মোক আৰু টকা লাগে মোক আৰু সোণ লাগে মই সৰ্বকালৰ আটাইতকৈ ধনী ৰজা হ'ব বিচাৰো তেওঁ সদায় টকা আৰু সোণ পোৱাৰ উপায় বিচাৰিছিল
এদিন ৰজা মিদাছে এটা ঐশ্বৰিক আত্মাৰ সন্মুখীন হ'ল তেওঁ ঐশ্বৰিক আত্মাক অতি ভাল ব্যৱহাৰ কৰিছিল ৰজা তুমি মোৰ লগত ভাল কাম কৰিলা মোৰ সন্তুষ্ট হৈছো পুৰস্কাৰ হিচাপে আপোনাক এটা কামনা পূৰণ কৰিব বিচাৰো আপোনাৰ ইচ্ছা কি কোৱা ধন্যবাদ ঐশ্বৰিক আত্মা মই যি স্পৰ্শ কৰো সোণলৈ পৰিণত হলে ভাল আছিল আপুনি নিশ্চিত নেকি এই ইচ্ছাই বিপদৰ সৃষ্টি কৰিব পাৰে মোৰ ইচ্ছা পূৰণ হলে পাম বহুত সোণ মই সমাদাতকৈ ধনী ৰজা অনুগ্ৰহ কৰি মোৰ এই ইচ্ছা পূৰণ কৰক আপোনাৰ ইচ্ছামতে হোক ৰজাই জোৰ দিয়াৰ দৰে ঐশ্বৰিক আত্মাই তেওঁক সেই ইচ্ছা পূৰণ কৰিলে ৰজা মিদাছে নিজৰ ইচ্ছা পূৰণ কৰি অতি আনন্দিত হৈছিল তেওঁ নিজৰ যাদুকৰী শক্তি পৰীক্ষা কৰিব বিচাৰিছিল এই শিলটো চুই দিওঁ ৰজা মিদাছে সেই শিলটো স্পৰ্শ কৰাৰ লগে লগে সেই শিলটো সোণলৈ পৰিণত হ'ল বাহ আনবিলিভেবল শিলটো সোণলৈ পৰিণত হৈছে আন বস্তু চুই দিওঁ ৰজাই যি স্পৰ্শ কৰিলে সেয়া সোণলৈ পৰিণত হ'ল দুৰ্ভাগ্যজনকভাৱে ৰজাই খাব পানীও খাব কৰিব নোৱাৰিলে তেওঁ চুই যোৱা সকলো বস্তুৱে লগে লগে সোণলৈ পৰিণত হ'ল নহয় মই কি কৰিলো মোৰ খাদ্য সোণলৈ পৰিণত হৈছে মই খাবও নোৱাৰো ৰজা বাৰীলৈ গ'ল ছোৱালীজনী তেওঁৰ ফালে আহি থকা দেখিলে আহা মোৰ সন্তান পিতৃ ইজনে সিজনক হাবুতি ধৰিলে মিদাছে জীয়েকক স্পৰ্শ কৰাৰ লগে লগে তাই সোণৰ মূৰ্তিলৈ পৰিণত হ'ল ৰজা হতভম্ব হৈ পৰিল হায় কি কৰিলো মই মোৰ সন্তানক হেৰুৱালো তাই এতিয়া মাত্ৰ মূৰ্তি তেওঁ দেখিলে যে তেওঁ স্পৰ্শ কৰা সকলো বস্তুৱেই সোণলৈ পৰিণত হয় ৰজাৰ সুখ হতাশালৈ পৰিণত হ'ল আৰু তেওঁ জোৰেৰে কান্দিলে ঐশ্বৰিক আত্মাই মিদাছৰ কান্দোন শুনিলে তেওঁ ৰজা মিদাছৰ আগত হাজিৰ হ'ল ৰজা মিদাছ আপোনাক দুখী যেন লাগে কি হ'ল মোৰ বৰ অসুবিধা হৈছে আপুনি বিচাৰেনে মই ইচ্ছাটো ঘূৰাই লওঁ অনুগ্ৰহ কৰি লওক তাৰ পিছত গৈ নদীত হাত ধুব সোণালী স্পৰ্শৰ পৰা মুক্তি পাব ৰজা মিদাছ লগে লগে নদীৰ ফালে লৰালৰিকৈ গ'ল হাত দুখন খৰকৈ ধুই বাৰীলৈ দৌৰি যাওঁ নদীৰ পানীয়ে উটুৱাই লৈ গ'ল সোণালী স্পৰ্শ সি খৰখেদাকৈ বাৰীলৈ গ'ল ৰাজকুমাৰীৰ সোণৰ মূৰ্তিটোক হাবুতি ধৰিলে ৰজাই স্পৰ্শ কৰাৰ লগে লগে ৰাজকুমাৰী জীপাল হৈ উঠিল পিতৃ প্ৰিয় তুমি ঘূৰি অহাত মোৰ বৰ ভাল লাগিল সেইদিনাৰ পৰা ৰজা মিদাছ এজন পৰিৱৰ্তিত ব্যক্তি হৈ পৰিল প্ৰেম আৰু সুখ প্ৰকৃত ধন সোণ আৰু টকাতকৈ অধিক মূল্যৱান ৰজা মিদাছে নিজৰ যিখিনি আছিল তাতেই সুখী হ'বলৈ শিকিলে তাৰপিছত তেওঁ সুখেৰে জীয়াই আছিল আশা কৰোঁ তোমালোকে গল্পটো ভালদৰে বুজি পালা আজিলৈ ইমানতে এৰিছোঁ বাই বাই